আজি আমাৰ মাজত আমাৰ পুলিচ কমিশ্যনাৰ হিচাপে নহয় পাৰ্থ সৈতে মহন্ত দা আমাৰ এজন সনাতনী ভক্ত হিচাপে আহিছিলে। কোনো ভুল নুবুজিব, তেওঁ বিষয়া হয়, কিন্তু তেওঁৰ এটা ব্যক্তিগত জীৱন আছে আৰু ব্যক্তিগত জীৱনটো সনাতনী হিচাপে আজি প্ৰভু শ্ৰীৰামৰ যিটো জন্মদিন, আজি ৰামনৱমী, তেওঁ সম্পূৰ্ণ ব্যক্তিগতভাৱে এজন সনাতনী হিচাপে আহিছে। ইয়াতে যাতে কোনো ধৰণৰ মানে বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি নকৰে যে পুলিচ বিষয়া আহিছে, নাহাৰিব। আমি সকলোৱে এদিন আমি আপোনালোকৰ দৰে আমি থাকিব লাগে। আজি মই নগা সন্যাসী আছোঁ, হয়, আপোনালোকে নগা সন্যাসী হ'ব হয়তো নোৱাৰে, হয়তো পাৰিবও পাৰে, কিন্তু এজন পুলিচ বিষয়া আপোনালোকৰ দৰে এজন ব্যক্তি হৈ পুনৰ আহিব। তেওঁৰ চাকৰিৰ কাৰ্যকাল ভগৱানে কুশল মংগল ৰাখক আৰু পদোন্নতি কৰক। আমি ভাবিছোঁ অসমৰ তেওঁ নেক্সট মানে DGP মহোদয় হৈ আহক আৰু আমাৰ যি অসমৰ যি জ্বলন্ত সমস্যা আৰু যিটো সমাজৰ সভ্যতাৰ ওপৰত যে আক্ৰমণ হৈ আছে, তেওঁ মষিমূৰ কৰিলেও আমাৰ দৃঢ় বিশ্বাস। আৰু ধৰ্মৰ সৈতে তেওঁ সদায় কাম কৰে। ধৰ্ম এয়াই নহয় যে সনাতন ধৰ্ম, তেওঁ সকলো পন্থকে সন্মান কৰে। দুষ্টক বিনাশ কৰিবলৈ, সাধু সংস্থাপন কৰিবলৈ আমাক এনেকুৱা এজন ব্যক্তি লাগিব। সেইজন ব্যক্তিয়ে আমাৰ পুলিচ কমিশ্যনাৰ পাৰ্থ সাৰথী মহন্ত দা। মই লগ পাইছোঁ তেওঁক, মানে বিশেষভাৱে নাজানো তেওঁ মানে কি ভাল পাইছে কি পোৱা নাই, কিন্তু মই তেওঁক মোৰ আত্মাত লৈছোঁ। মোৰ আত্মাৰ পৰা যিমানখিনি আশীৰ্বাদ আছে মই তেওঁক প্ৰদান কৰিছোঁ আৰু তেওঁক সদায় কুশলে মংগল, তেওঁ বুলি নহয়, তেওঁ অসম পুলিচৰ প্ৰতিজন বিষয়াক সৎ আৰু নিষ্ঠাৰে আগুৱাই যাওক, মই তাৰে কামনা কৰিছোঁ। দুষ্টৰ বিনাশ কৰক, সাধুৰ জয় জয়কাৰ হওক আৰু এই অসম ৰাজ্য ৰাম ৰাজ্য বনক, গোটেই ভাৰতবৰ্ষই দেৱভূমি তীৰ্থভূমি ৰামময় বনক, মই তাৰে কামনা। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় আই অসম।